আজি বহু দিনৰ মূৰত পনীৰৰ ৰেচিপি ভিডিঅ' এটা দিব লৈছোঁ আৰু এয়াই চাগে ফাৰ্ষ্ট ভিডিঅ' মোৰ পেজত পনীৰৰ। মই আগে পিছে পনীৰৰ ভিডিঅ' বা ৰেচিপি মই দি পোৱা নাই। মানে কথাটো এনেকুৱা, মই যিহেতু খাব বেয়া পাওঁ সেইকাৰণে বনাবও বেয়া পাওঁ। তথাপি বাবুই যিহেতু খাই ভাল পায় সেইটো কাৰণে কেতিয়াবা বনাব লগা হয়। হ'লেও কিন্তু খুব কমেই বনাওঁ মই পনীৰ। নবনাওঁ বুলি ক'লেও মানে ভুল নহয় আৰু বহুতে চাগে বনাব জানে। আজিকালি দিনত নাজানা মানুহ কোনো নাই। তথাপি মইনো কেনেকৈ বনাইছোঁ তাকে অলপমান দেখাইছোঁ। বাকী একো নাই, আদা নহৰু কাজু তাৰপিছত আলমণ্ড বিলাহী পিঁয়াজ এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ঠাণ্ডা হ'বৰ কাৰণে থৈ দিছিলোঁ। তাৰপিছত সেইখিনি ঠাণ্ডা হোৱাৰ পিছত ধুনীয়াকৈ পেষ্ট বনাই অলপমান মিঠাতেল আৰু ঘি দি পিনে ধুনীয়াকৈ ভাজি ল'ম। ইচ্ছা কৰিলে বাটাৰো দিব পাৰে আৰু বহুতে লাষ্টত দি দিয়ে ঘি বা বাটাৰ একদম হোৱাৰ আগে আগে দিয়ে, কিন্তু মই একেলগে তেলৰ লগতে দি দিছোঁ। আৰু পনীৰৰ ৰেচিপি যিহেতু অলপ মিঠা মিঠা হ'লে ভালেই লাগে, সেইটো কাৰণে একদম 1 চামুচতকৈও অলপমান কম মই চেনি দিছোঁ। আৰু লগতে পনীৰ মই ভাজি দিয়া নাই, ডাইৰেক্ট এনেকৈ কাটি পিনে দি দিছোঁ। আৰু একেবাৰে লাষ্টত মই ক্ৰীম দি দিছোঁ, নিজৰ ঘৰৰে ক্ৰীম আৰু বেছি মানে টেষ্টি হয় ক্ৰীম দিলে, সেইটো কাৰণে দিছোঁ। আৰু কালাৰটো বহুত ধুনীয়া হৈছিল আৰু সঁচাকৈ ক'ব গ'লে খাবলৈও বহুত বেছি ধুনীয়া হৈছিল। যিসকলে ভিডিঅ'টো চাই আছে এতিয়ালৈকে তেওঁলোকক বহুত বহুত থেংক ইউ দেই।